নমস্কাৰ, মোৰ নাম শ্ৰীমতী বেবী মৰাণ। কি খবৰ আপোনালোকৰ, ভালনে? তো আপোনালোকক মই আজি এনেকুৱা এটা বাজেট দেখুৱাম, যিটো বাজেট শুনিলে আপোনালোকে বহুত মানুহে হয়তো আচৰিত খাই যাব যে এটকা দুটকা পইচা নহয়, তেওঁ 20 লাখ পইচা তেওঁ খৰচা কৰিলে 2 বছৰত তেওঁ কেঞ্চাৰ বেমাৰৰ কাৰণে। তেওঁ গল ব্লাডাৰ কেঞ্চাৰ, তেখেত মেজৰ অপাৰেশ্যন হৈছিলে হায়দৰাবাদত, আৰু 2 বছৰ সম্পূৰ্ণ মানে চিকিৎসা খৰচা তেখেতৰ অহা যোৱা চব মিলাই 20 লাখ পইচা, এটকা দুটকা নহয়। তো এতিয়া তেখেতে 2 বছৰ চিকিৎসা কৰি চিকিৎসা পদ্ধতিত তেওঁ সম্পূৰ্ণ ব্যৰ্থ হ'ল। তাৰপাছত তেওঁ আমাৰ ইয়াত খবৰ পালে, আগতে তেওঁলোকে বোলে আমাৰ ইয়াত মেডিচিন দিয়ে বুলি তেওঁলোকে নিজে নাজানে। তো এই সৰু নিচিনা চেম্বাৰখনত বনৌষধিৰ যিটো ঔষধেৰে তেখেতক চিকিৎসা পদ্ধতিত মানে তেওঁ সম্পূৰ্ণ সফল হৈছে। তো মই আপোনালোকক দেখাই আছোঁ কোনখন চেম্বাৰত তেওঁলোক মই চিকিৎসা কৰিছিলোঁ। তো এতিয়া তেখেতক মই মোৰ হাতৰ ৰিপৰ্ট আছে, যে এই ৰিপৰ্টখন মই আপোনালোকক কৈ আছোঁ যে এই সৰু চেম্বাৰখনত তেওঁ মানে যিটো 7 মাহ যিটো চিকিৎসা কৰি তেওঁ যিখন ৰিপৰ্ট আহিলে, তেওঁ যিটো ৰিজাল্ট আহিলে, সেইটো সঁচাকৈ বহুত সৌভাগ্যৰ কথা। অসমবাসীৰ বাবে, বিশ্ববাসীৰ বাবে বহুত মানে সৌভাগ্যৰ কথা। এই সৰু নিচিনা চেম্বাৰখনত মই তেওঁক চিকিৎসা কৰিছোঁ, যিটো মোৰ কেঞ্চাৰ ঔষধৰ বনৌষধিৰ যিটো মোৰ নিজৰ ফৰ্মুলা হয়। তো আপোনালোকে চাওক, এই সাধাৰণ চেম্বাৰখন, সৰু চেম্বাৰ, এইখন এখন সৰু চেম্বাৰ চাওক আপোনালোকে। অকল ঘৰবিলাক ডাঙৰ ডাঙৰ হ'লেই যে বেমাৰ ভাল হ'ব সেইটো কথা মিছা, সম্পূৰ্ণ মিছা কথা। আজি প্ৰমাণ কৰিলে তেখেতৰ যিটো গল ব্লাডাৰ কেঞ্চাৰৰ তেওঁ হায়দৰাবাদত চিকিৎসা 2 বছৰ কৰি তেওঁ ব্যৰ্থ হৈছিলে। তো আমাৰ ইয়াত 7 মাহ চিকিৎসা কৰাৰ পিছত মই তেখেতৰ নামটো লুকুৱাই দিছোঁ। 7 মাহৰ পিছৰ ৰিপৰ্ট এখন চাওক। পঢ়ি চাওক ভালকৈ, আপোনালোকে নিজে পঢ়ক। এতিয়া 15 mm আছেগৈ তেওঁ বেমাৰটো। তো আৰু চিকিৎসা কৰি থকা হৈছে। তেখেতক এতিয়া চিকিৎসা কৰি থকা হৈছে, আৰু 1 মাহৰ পিছত মানে তেওঁলোকে ৰিপৰ্ট উলিয়াব। তো আপোনালোকক মই দি আছোঁ যে কেনেকৈ মানে এই ঔষধৰ জৰিয়তে তেওঁ ইমান লাষ্ট ষ্টেজ, যিটো 4 পাৰ হৈ 5 পাইছিলেগৈ। তো বহুত স্পীড আছিলে বেমাৰটো, এতিয়া মানে 15 mm আছেগৈ। তাৰপাছত 1 মাহ এতিয়া চিকিৎসা কৰি থকা হৈছে। তো আপোনালোকে মোৰ মোবাইল নম্বৰটো লৈ লওক, 8404073955। বেবী মৰাণ। আপোনালোকে প্ৰথমে কি বেমাৰ হৈছে সেইটো মোক ভিডিঅ' এটা বনাই, পেচেণ্টৰ ভিডিঅ' এটা বনাই পঠাব, সমস্যা কথা কৈ। তাৰ পাছত ৰিপৰ্টখিনি পঠাব, আৰু কোন তাৰিখে আহিব 2 দিনৰ আগতে আপোনালোকে লিখি পঠাব। তাৰপাছত মেডিচিন আপোনালোকে পাই যাব, আৰু পঠোৱাৰ ব্যৱস্থা আছে। বিশেষকৈ আহিলে বেছি ভাল হয়। তো মোবাইলত কথা পতাটো আজিকালি, আগতে পাতিছিলোঁ, এতিয়া নেপাতোঁ মই, মোৰ নিজৰ এটা ব্যক্তিগত প্ৰব্লেমৰ কাৰণে। চ' আপোনালোকে আহক, খাওক মেডিচিনটো। অকল ডাঙৰ ঘৰ থাকিলেই যে বেমাৰ ভাল হ'ব সেইটো কথা নহয়। আজি এই প্ৰমাণ কৰি দিলে এই তেখেতৰ বেমাৰটোৱে, তেখেতৰ চিকিৎসা পদ্ধতিয়ে। ধন্যবাদ।